হেল্ল' গাইছ, আজি আমি আহিছোঁ ফুৰিবলৈ বিলৰ পাৰে পাৰে এনেকৈ অকণমান ওলাই আহিছোঁ। কাৰণ যোৱাকালি আহিলোঁ নগাঁৱলৈ, মানে ৰাতি আহি পাইছোঁ 5টা 5:30মান বজাত। সেইটো কাৰণে কোনো মানে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ। আজি ভাবিছোঁ তাকেহে অলপমান ওলাই আহি পেলাই এনে বিলৰ পাৰে পাৰে অকণমান ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ। গৰুজনী কি হ'ল বাবু? লুটি খাই পৰিলে। এইজনী গৰুকে ভেৰণিত সোমাই পেলাই যেনেকৈ ওলাব পৰা নাই। উঠিছে যেনিবা, উঠিছে উঠিব। আহিব বহুত ভেৰ চাগে, দেখিছে কিমান দ পাব। ওলাই আহিছোঁ, একদম মানে ফেচ লাগি আছে। কিয় অলপমান গাঁওখন ঘূৰিব ওলাইছে। এইখিনি মানে মানুহ নাই, অলপমান পথাৰ চাইডেও দেখুৱাম বুলি ভাবিছোঁ। কালি মানে এটা বহুত দুখ লগা কথা হ'ল দেই। আমি 5:30 মানত আহি পাইছোঁ। তাৰপিছত সাহিত্য সভা আছিলে ন আমাৰ ইয়াতে, সাহিত্য সভা আছিলে। তাৰপিছত একদম জুবিন দা আহিছিল বোলে, মানে আমাৰ এওঁ গৈছিলে। তাৰপিছত ৰখি মানে 2টা বজাতহে আহিছিলে জুবিন দা। গুচি আহিলে নেকি, 1-1:30মান ঘৰ পালেহি। তাৰপিছত আহি মানে শুওঁতে তাৰপিছতে একদম ষ্টেজত পুৰা প্ৰগ্ৰেম চলি আছে। মাতটো শুনিছোঁ আৰু মাতটো শুনিয়ে বহুত ভাল লাগিছে। মানে চাব নাপালোঁ আৰু সেইটোৱে দিশটো। আৰু আগদিনাখন আহিছিলে বোলে পাপন দা। এইডাল বহুত ডাঙৰ মানে বুঢ়া গছটো, আগৰ গছ নহয় আহঁত গছ। আগৰ গছ। এইফালে আছে পথাৰখন, আমাৰ গাঁৱৰ পথাৰখন। এইয়া আমাৰ গাঁৱৰ পথাৰখন। এইফালে আছিলে বিল, তাৰপিছত পথাৰতে একদম পকা ৰাস্তা। ৰাতিপুৱা আৰু ভাটিবেলা সময়ত, মানে আবেলি সময়ত আহি বহুত ভাল লাগে। এয়া আমাৰ বাপেক জীয়েকে খোজ নাকাঢ়ে, পোৱালি দেখি মানে দেউতাকে দাঙিব এলাহ পায়, মাকে খুন্দিয়াব। ইমান মৰম লগা ন দেহা? দেহাই খুব ভাল পাইছে। মাকে খুন্দিয়াব, নলয় নহয়। এইয়া বেলিটো মানে অলপমান দেখি আৰু চবফালে সেউজীয়া থাকি মানে কিবা এটা ভাল লাগে আৰু। আমাৰতো কাৰ্বি আংলং লাইনত একদম মানে এয়া পথাৰ শুকাই অৱস্থাই নাই, মানে পানী বুলিবলৈ পানী নাই। বৰষুণো হোৱা নাই ইয়াত। বৰষুণ সেইদিনাখন হৈছিলে বোলে। পথাৰ নেলাগে চাওকচোন, ইমান ধুনীয়া একদম। এঘৰ-দুঘৰ মানুহ আহি পথাৰত বহিছেহি আৰু মই মানে এইয়া পুখুৰীটো আছে আৰু মেটেকাখিনি মানে ধুনীয়াকৈ ওপঙি থকাৰ কাৰণে দেহাই উঠাপতি আছে। এনেকুৱা প্ৰায়ভাগ তাত নেদেখি আৰু দেহাই আহি ইয়াত বহুত ভাল পাইছে মানে। আমি পথাৰৰ পৰা আহি ঘৰ পালোহি আৰু ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ।